everyone, welcome to my channel Ruby's Daily Lives Vlogs. আজি আকৌ আহিলো আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ' লৈ পেলাই। আশা কৰিছো আপোনালোকে ভাল পাব। ভিডিঅ'টো অলমোষ্ট ৰেচিপি ভিডিঅ'ই হয় আৰু মই এনেকৈ ৰেচিপি ভিডিঅ' দি লাষ্টলি মানে অকণমান দেৰিকৈ মই ডেইলি ব্লগ ষ্টাৰ্ট কৰিম আৰু তেন্তে বলকচোন আজিৰ ৰেচিপিতনো মই কি আপোনালোকক দেখুৱাওঁ আহক। আৰু আজিৰ স্পেচিয়েল ৰেচিপিটো হ'ব এইটো চিনি পাইছেনে পেকেটৰ ভিতৰত কি আছে চাওকচোন ভালকৈ। এইটো হৈছে মাছৰুম পেকেট হয় আৰু এইটো পেকেটিং হয় আচলতে। আৰু এতিয়া মই খুলিম আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক খুলিলোঁ পেকেটটো। আমাৰ অসমীয়াত এইটো কাঠফুলা বুলি কয়, যিটো কাঠফুলা খাব পাৰি আৰু কিছুমান মানে আছে কাঠফুলা খাব নোৱাৰি, অলপ মানে চাব লাগে, চিনি পাব লাগে, যিটো নেকি যোনটো খাব পৰা হয় সেইটোহে আচলতে খাব লাগে। এইটো হয় চাওক। আৰু এইটো মই আগতেও খাইছোঁ, ইমান টেষ্টি লাগে, পূৰা মাংসৰ নিচিনা লাগে খাই। আপোনালোকেও ট্ৰাই কৰি চাবচোন, বহুতে খাইছেও চাগে, আৰু যিসকলে খোৱা নাই এবাৰ খাই চাব পাৰে। আৰু মাছৰুম বনাবলৈ মই ঠিক মাংসৰ নিচিনাকৈ আদা, নহৰু, জলকীয়া, পিঁয়াজ মই এনেকৈ কাটি লৈছোঁ আৰু এইবোৰ এতিয়া মই গ্ৰাইণ্ড কৰিম। আৰু আলু দুটা লৈ পেলাই মই এনেকৈ সৰু সৰু টুকুৰাকৈ কাটি থৈছোঁ চব। আৰু মাছৰুমৰ ওপৰ ভাগত আপোনালোকে দেখিছেনে যিটো ক'লা ক'লা পৰি আছে, সেইখিনি মই এতিয়া সৰু চুৰি এখনেৰে ওপৰখিনি মই আঁতৰাই ল'ম, হালকাকৈ অলপ ৰুকি দিম। আৰু এইখিনি মই এতিয়া বইল কৰি ল'ম। প্ৰথমে সামান্য বইল কৰিম, অকণমান নিমখ দি পেলাই গৰম পানীত। এইটো দেখি পাইছেনে, মই জাষ্ট এনেকৈ কৰিম, এনেকৈ দিলে চামনিবোৰ আঁতৰি যায়। ইয়াত ওপৰৰ ক'লা চামনিখিনি মই আঁতৰাই লৈছোঁ। এতিয়া মই ভালকৈ ধুই ল'ম, ধুই পেলাই মই সৰু সৰু পিচকৈ কাটি ল'ম। এইখিনি ধুই ল'লোঁ আৰু এতিয়া মই মিহি মিহিকৈ কাটি দিম। আৰু এইখিনি হৈ গ'ল, মই মিহি মিহিকৈ কাটি লৈছোঁ এয়া চাওক। আৰু এতিয়া মই বইল কৰিম সামান্য নিমখ দি পেলাই, গেছৰ হিটটো চিম কৰি থ'ম সামান্য। এয়া বইল হৈ আছে, গেছৰ হিটটো চিম কৰিছোঁ মই। এয়া চাওক বইল হৈ গ'ল। বইল হোৱাৰ পিছত ইমান অকণমান হৈ যায় চাওকচোন। আৰু এতিয়া মই বনাবলৈ সম্পূৰ্ণকৈ ৰেডি কৰিছোঁ। কেৰাহী পাতিলোঁ, কেৰাহী গৰম হ'ল, এতিয়া তেল বাকিম। আৰু এইখিনি আদা নহৰু পেষ্টখিনি ইয়াতে গ্ৰাইণ্ড কৰা হৈ গ'ল আৰু মই কৰি আছোঁ, আপোনালোকে চাই যাওক। আৰু তেল গৰম হোৱাত যিখিনি মই পেষ্টিং কৰি থৈছিলোঁ এইখিনি দিলোঁ। আৰু ইয়াত মই এতিয়া হালধি, নিমখ, জলকীয়া গুড়ি, জিৰা গুড়ি দিম। আৰু ইয়াত মই এতিয়া হালধি এচামুচ, জিৰা গুড়ি এচামুচ, জলকীয়া গুড়ি এচামুচ আৰু নিমখ জোখ অনুযায়ী চাওক দিছোঁ। আৰু ইয়াত মছলাখিনি ভাজিলোঁ, ভাজাৰ পিছত পূৰা ৰঙচুৱা নিচিনা হ'ল, এয়া চাওক দেখিব পাইছেই। আৰু এতিয়া মই ইয়াত মাছৰুম আৰু আলুখিনি ইয়াত মই এতিয়া দি দিম। এয়া দি দিলোঁ আৰু অকণমান মই সামান্যহে চেনি অকণমান দিলোঁ, চেনি দিলোঁ চাওক, অকণমান দিছোঁ চাওক, দেখা পাইছে আপোনালোকে। আৰু এতিয়া মই ধুনীয়াকৈ মিক্স আপ কৰি লওঁ লৰাই পেলাই। এয়া মিক্স আপ হৈ গ'ল। খাব একেবাৰে মাংস নিচিনাই লাগিব বাৰু, মই গমেই পাই গৈছোঁ আগতীয়াকৈ। অলপ সৰৰ কাৰণে মই ঢাকনখন অকণমান মাৰি থ'ম। ঢাকনখন এতিয়া আঁতৰাই চাম, যদি লাগি ধৰিছে তেন্তে পানী দিব লাগিব। লাগি ধৰা নাই, লৰাই চালোঁ, কিন্তু আলু সিজিবৰ কাৰণে পানী দিবই লাগিব। এয়া মই পানী দিলোঁ চাওক। আৰু এতিয়া মই আৰু অলপ পৰ ঢাকনখন মাৰি থৈ দিম। আৰু মাজতে চেক কৰি চাব লাগিব আপোনাৰ আলু সিজিছে নে নাই। মই চাওঁ এতিয়া অকণমান বাকী আছে, ভালকৈ সিজা নাই। এতিয়া আকৌ ঢাকনখন মাৰি থ'ম মই। এতিয়া ঢাকনখন খুলি ভালকৈ লৰাই দিছোঁ। এতিয়া চাওঁ আকৌ আলু সিজিছে নে নাই। আলু সিজিছে ধুনীয়াকৈ। আৰু আপোনালোকে যদি ভাবে এনেকৈ খাওঁ লাইক গ্ৰেভি টাইপত, এনেকৈ থ'ব পাৰে। আৰু যদি ভাবে পানী অকণমান দিম, তেতিয়া পানীও দিব পাৰে। আৰু নিমখটো টেষ্ট কৰিব।
যদি জোখ অনুযায়ী হৈছে তেন্তে ঠিকেই আছে, যদি নাই হোৱা আকৌ দিব পাৰে। মই পানী অকণমান দিছোঁ আৰু নিমখটো চেক কৰি চালোঁ, কিন্তু নিমখ হোৱা নাই, নিমখ দিম। আৰু শেষত মই যদি আপোনালোকৰ ওচৰত থাকিবই দিয়কচোন সকলোৰে ঘৰতে চিকেন পাউডাৰটো, সেইটো দিব পাৰে। আৰু ইয়াত মই নিমখো দিলোঁ আৰু চিকেন পাউডাৰো দিলোঁ আৰু টেষ্ট কৰি চালোঁ, মোৰ জোখ অনুযায়ী ঠিকেই হৈছে। এতিয়া প্ৰায় হৈ গৈছে আৰু মই টেষ্ট কৰি চাই আছোঁ, আপোনালোকক জনাই আছোঁ কেনেকুৱা হৈছে খাবলৈ। আৰু এয়া মোৰ মাছৰুমৰ চব্জি সম্পূৰ্ণ ৰেডি হৈ গ'ল। আৰু শেষত মই কি কৰিলোঁ, মই আধা চামুচ ঘি দিলোঁ, আচলতে নিদিলেও হয়, যাৰ যদি ভাল লাগে তেন্তে দিব পাৰে। মই দিছোঁ আৰু এতিয়া মই খাই চাওঁ। মই টেষ্ট কৰি চাওঁ, দেখুৱাই আছোঁ, আপোনালোকক জনাই আছোঁ। বহুত টেষ্টি হৈছে, কিমানো বেলেগক দিম আৰু ন টেষ্ট কৰিব, সেইকাৰণে আজি মই নিজে টেষ্ট কৰি চাইছোঁ। পুৰা মাংসই ক'ব পাৰি, ইমানেই টেষ্টি হৈছে। আৰু আপোনালোকে ট্ৰাই কৰি চাব, আৰু ভিডিঅ'টো কেনেকৈ পালে কমেণ্ট কৰি জনাব। আৰু যিসকলে নতুনকৈ চাই আছে সেইসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, ফ্ৰেণ্ডসকলৰ মাজত শ্বেয়াৰ কৰিব। আৰু আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ইমানেই, থেংক ইউ।